আছে আসিফ হুসেন, roll number 83 from 53 basic course. আসিফ কৈ দিয়া। নমস্কাৰ, আজি আমাৰ এইটো ফায়াৰিঙৰ ফিট যে আছিলে MP5 ফায়াৰিঙৰ এবাৰ দেখাই দিওঁ ফায়াৰিঙৰ চিনটো। কেমেৰা পাৰ্চন এয়া ৰাহুল আলৰ সৈতে চাওক আপোনালোকে। এইবিলাক টি ব্ৰেক এতিয়া চাহ খাই আছে, এয়া বানখাও মাৰিব। বাকীবিলাক এই তাত মানুহে পূৰা মাৰি আছে অকলে অকলে। আমাৰ পৰা ওলাই গৈছে কিন্তু পূৰা মাৰিছে। বাকী সকলোৱে খাই আছে, আমাৰ লগত বাকীবিলাক আছে। বাকী আসিফ কৈ দিয়া এইখিনি। আজি ভাবিলোঁ কি নেপাল আউটডোৰ এক্টিভিটি কি কৰে তাৰ ওপৰত কিবা ভিডিঅ' এটা বনাই দিওঁ আৰু। ফাৰ্ষ্ট আমাৰ আউটডোৰ এক্টিভিটি ক'লে আমাৰ ফাৰ্ষ্ট ৰানিং হয়। ৰানিঙত 1600, 3200, 5 কিলোমিটাৰ, 10 কিলোমিটাৰ হয়। আৰু 3200 ক'লে আমাৰ এইটো FPT হয়। FPT বিষয়ে এইটো পদুমে কৈ দিব কি কি বস্তু লাগে তাত। কৈ দিম কৈ দিয়ে। FPTত আমাৰ 14টা আইটেম লাগে। ফাৰ্ষ্ট একদম সৰু বস্তুটো হৈছে বেজী, সূতা, তাৰপাছত শেভিং কিট, টুথপেষ্ট, ব্ৰাছ, শ্বু পলিচ কৰা ব্ৰাছ, মেষ্টিন মানে কি কৈ দিয়া? মেষ্টিন মানে হ'লে এইটো য'ত আমি খাবলৈ ব্যৱহাৰ কৰোঁ। আছে নেকি? এইটো হ'ল মেষ্টিন। এইটোত আমি খানা খাব লাগে। আমি য'ত যাওঁ এইটো লৈ যাব লাগে। এটা হাফ পেণ্ট, গৰমৰ দিনত হাফ পেণ্ট, ঠাণ্ডাৰ দিনত লং পেণ্ট, তাৰপাছত পিটি পেণ্ট, হোৱাইট পিটি শ্বু আছে আৰু বহুত কিবা টাৱেল আছে। এমিনেশ্যন বুট লগত SLR ল'ব লাগে। SLR আৰু আপোনাৰ চক্স লাগিব। এমিনেশ্যন বুটযোৰৰ পৰা দেখাই দিয়া। এই নহয় তল ওপৰমুৱা কৰি দিয়া। তলটো দেখাই দিয়া। তলত কি থাকে? গজালটো দেখাই দিয়া। ভৰিখন দাঙি দিয়া। এনেকৈ দিয়া। এটা টুইষ্ট আছে। এইবিলাক এইবাৰ যদি আপুনি খুলকি যায় দৌৰা টাইমত 3.2 কিলোমিটাৰ দৌৰা টাইমত আপোনালোকে আকৌ এবাৰ দৌৰিব লাগিব। সেইটোৱে আমাৰ পিঠটো থাকিব। ইয়াত 14বিধ আইটেম থাকিব। ইয়াত ৱাটাৰ বটলটো দেখাই দিয়া। এইটো ৱাটাৰ বটল এনেকৈ কৰি ল'ব লাগিব। বাকী কান্ধত SLR ৰাইফলৰ ৱেইট হ'ল এইটো থাকিব। ইয়াত মেগজিন ভৰাই ল'ব পাৰে প্ৰথমতে। তাত SLR ৰাইফলৰ ৱেইট হ'ল 4.5 kg, 4.5 DPS 4.4 প্লাছ মেগজিন ৱেইট 4.5 আৰু ৱাটাৰ বটলত 1.5 লিটাৰমান পানী থাকে। এক্সিলেণ্ট টাইমিং হৈছে 14 মিনিট 45 ছেকেণ্ড। 14 মিনিট 45 ছেকেণ্ড ন। আৰু ছোৱালীখিনি মিলাই পেলাই ছোৱালীৰ 2 মিনিট এক্সট্ৰা ন। আৰু একদম লাষ্টতে আপুনি 18 মিনিটত আহিব পাব। 18:45 মিনিট 45 ছেকেণ্ডত আহি পাব লাগে। আমি ফেৰিঘাটত আহোঁ 15 মিনিটমানত আহি যাওঁ। আপোনাৰ আহে মংকি ৰোপ। তাত আপোনালোকে ৰোপ ক্লাইম্ব কৰি আৰু চব লোড থাকে, ৰাইফল চব থাকে। ক্লাইম্ব কৰিব লাগিব। তাৰপিছত একবাৰ ক্ৰছ কৰিব লাগিব। উল্টা হৈ ক্ৰছ কৰি থাকিব লাগিব। তুমি আছে যদি আজি ফটো এটা দি দিবা মাংকিৰ লগত। তাৰপিছত লং জাম্প উইথ গোটেইখিনি আপোনাৰ ড্ৰেছ পাতি আৰু পিষ্টল ৰাইফলৰ লগত। মানে গাঁত এটা থাকে 9 ফুটৰ গাঁতটো পাৰ হ'ব লাগে। ৱাল 6 ফিট ৱাল পাৰ হ'ব লাগে। চববোৰ ইভেণ্ট আপোনালোকে গোটেইখিনি বস্তু লৈ 6 ফিট ৱাল কোনখিনি এৰিয়াত মানে পাৰ হ'ব লাগে, কি হাত দি কিনে পাৰে এনেকৈ গ্ৰিপটো এনেকৈ ধৰিব নোৱাৰে। ৱালত এনেকৈ ধৰিব নোৱাৰে। মুখখন নালাগে ওলাব, কথাখিনি জানিলে হয়। আৰু দুজন আছে জিৰা আৰু লাবন, আমাৰ বেষ্ট ফিগাৰ। কৈ দিয়া জিদে কৈ দিয়া কিবা যি মনত আহে সেইবিলাক কৈ দিয়া। আমাৰ এয়া এভৰি ইভেণ্টৰ স্পেচিয়েলিষ্ট প্লাৱন প্ৰতীম দ্বাৰা। এভৰি ইভেণ্ট স্পেচিয়েলিষ্ট পেৰা অলিম্পিক। আজি তুমি চাহটো লৈ আহা, বাকী মই ভিডিঅ' কৰি আছোঁ যোৱা। বাকী আমাৰ লগত আছে ৰাজুমণি নাথ ফ্ৰম নৰ্থ লখিমপুৰ কলেজ। আমাৰ সকলোৰে ফেভাৰেট। এয়া উদ্দীপনে শুই আছে, ৰাতি টোপনি মাৰা নাই, বৌৰ লগত কথা পাতি আছিল। বাকী কোৱা তুমি 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰৰ বিষয়ে কৈ দিয়া। 5 কিলোমিটাৰটো আমাৰ নেপাল গোটেই বাউণ্ডেৰীটো একদম মাৰিব লাগে। পিটি টেষ্টতে হয়। যাওঁতে ভাল, অলপ ডাউন আছে মাজে আগতে 1.8 কিলোমিটাৰ আপ, তেতিয়াহে ভাল লাগে আহি পিনি। আৰু এটা কথা কৈ দিয়া যে 5 কিলোমিটাৰটো বেছি টাফ নে 10 কিলোমিটাৰটো বেছি টাফ? 10 কিলোমিটাৰটো অলপ
লাহেকৈ গ'লে হয়, কিন্তু 5 কিলোমিটাৰ অলপ স্পীড আহিব কষ্ট লাগে, কষ্ট হয় অলপ। আহিব লাগে। যাওঁতে আপোনালোকৰ ঠিকে থাকে। কিন্তু মনলৈকে ঠিকে আছে। আমাৰ সেইটো মানে চেণ্টাৰ মাজত আছে। তাতকৈ মানে তাৰপিছত সদায় কি হয়, বহুত আপ। আপটো বহুত প্ৰব্লেম হৈ যায়। আপোনালোকে যদি হাজো আহি পাইছে, পুৱামক্কা পাহাৰ যদি আহি পাইছে কোনোবাই, পুৱামক্কা পাহাৰত যেনেকুৱা আপ আছে সেনেকুৱা আপ ইয়াত 1.8 কিলোমিটাৰ সেইখিনি দৌৰিব লাগিব। মানে স্পীডটো একদম কম হৈ যায়। বহুত কম হৈ যায়। মইতো খোজকাঢ়োঁ এইখিনিত। মানে বহুত প্ৰব্লেম হৈ যায়। 10 কিলোমিটাৰটো সেয়ে আমি সেইকণতে অলপ অলপ খোজকাঢ়োঁ, অলপ অলপ ৰানিং কৰোঁ। কিন্তু কষ্ট আছে। 10 কিলোমিটাৰত মানে বহুত এনাৰ্জি লাগে, বহুত ষ্টেমিনা লাগে, বহুত লাগে, বহুত লাগে। কালি নে পৰহি আমাৰটো হৈ গৈছে ন? হৈ গৈছে, হৈ গৈছে। নেক্সট বাৰ চাগে আৰু এবাৰ দুবাৰ হ'ব। বাকী আমাৰ ঠিক আছে ন? নমস্কাৰ। আৰু আমাৰ এটা ইভেণ্ট আছে PPT 2.4 কিলোমিটাৰ হয়। তাত আমাৰ ৰানিং কৰাৰ পাছত ইভেণ্টছত পুছ-আপ হয়, পুল-আপ হয়, ৰ'প ৱাৰ্ক হয়। এইটো ভাৰ্টিকেল ৰ'প এডাল থাকে, 21 ফিট ওখ ৰ'প থাকে, তাত উঠি যাব লাগে। যোনটো আমাৰ দৌৰিব লাগে একো বস্তু নাথাকে, অকল PT ৰেষ্ট থাকে। কিন্তু এইটো হেৰি এণ্ডুৰেঞ্চ ৰানিং, এণ্ডুৰেঞ্চ ৰানিঙৰ স্পীড ৰানিং এইটো। আৰু বহুত স্পীড দৌৰিব লাগে। আমাৰ পুছ-আপ হয়। আৰু এইটো লং জাম্প, এইটো কি কয়, ব্ৰড জাম্প। ব্ৰড জাম্প মানে অসমীয়াত কৈ দিলে খাৰা খাৰা জাপ বুলি যে কয় সেইটো। আৰু এইটো কি পুছ-আপৰ 26টা 5 মিটাৰ চাটাল ৰান, 5 মিটাৰ। মানে আপোনালোকে যদি খেল চাই যে ক্ৰিকেটত যে ইয় টেষ্ট থাকে সেইটো ন, ছেম ইয় টেষ্ট থাকে, ইয় টেষ্টটো কৰিব লাগে। আমাৰ চবচে বেছি ভাল মাৰে বিশ্বই। বিশ্বই মাৰে কিমানটা মাৰিছে? 18টা নে 19টা? বিৰাট কোহলি 17 মাৰে। 19টা বিৰাট কোহলি 17। মেক্সিমাম। আমাৰ ইভানে হায়েষ্ট মাৰে, ইভানে 20 মাৰি পাইছে আমাৰ স্কোৱাডত। মাৰি পাইছোঁ একবাৰ। মই 17টা মাৰি পাইছোঁ বাৰু। কনষ্টেণ্ট 16 মাৰোঁ। আৰু বিৰাট কোহলিৰ স্ক'ৰ 17.2 নে কিবা। 17টো এক্সেলেঞ্চ ন? 17টো এক্সেলেণ্ট হয়। 18 মাৰিছোঁ, মই 18 মাৰিছোঁ। আজি যেতিয়া আপুনি নেপাত আহিব, ফাৰ্ষ্ট ইভেণ্ট আপোনাৰ 2.4 কিলোমিটাৰ হ'ব। এক্সাম হ'ব। তাৰপিছত আপোনাৰ FPT মিড ব্ৰেক আগত এটা FPT হ'ব আপোনাৰ, আৰু ফাইনেল FPT আপোনাৰ POP আগত হ'ব। আৰু তাৰপিছত আপোনাৰ 5 কিলোমিটাৰ হ'ব। তাৰপিছত আপোনাৰ আকৌ এটা 10 কিলোমিটাৰ হ'ব। তাৰপিছত মাজত বিম বেলেঞ্চ এইবিলাকো থাকে। আৰু ভাৰ্টিকেল ৰ'পৰ কথা মই অলপ কৈ দিওঁ। টেনৰ অপিকেল থাকে। ভাৰ্টিকেল ৰ'পটো মানে 21 ফুট দীঘল এডাল ৰ'প থাকে, ওপৰৰ পৰা তলত বন্ধা থাকে। তাত আমি 3টা ষ্টেপত উঠি যাব লাগে, ভৰিত গ্ৰিপ বনাই। সেইটো কাৰণে দুটা ষ্টেপে আমাৰ সকলো ভাৰ্টিকেল ৰ'পত সকলোতকৈ ভাল আমাৰ হিৰকে 2টা ষ্টেপত গৈছে। আৰু তাক লাষ্টত কৈছে, এক্সামৰ দিনাই কৈছে, ইয়েতো তিৱাৰী চাৰ্কা চেলা হে। আমাৰ জীৱন আছিলে না, হাতটো ভাঙিলে। আমাৰ এটা দুখজনক খবৰ। আমাৰ জীৱন বহুত ফিট ল'ৰা আছিল, কিন্তু তাৰ দুৰ্ভাগ্যবশতভাৱে ইয়াত হাতখন ভাঙি গ'ল। গতিকে সি এতিয়া এক্সামবিলাক দিব পৰা নাই। বাকী কৰি আছে ৰানিং, কিন্তু এক্সামবিলাক মেবি ৰিটেষ্ট হ'ব। হাগা হাত লৈ কি এক্সিলেণ্ট আহে। ভাল বহুত স্পীড আছে ল'ৰা, বহুত ফিট। সি ওলোটা হৈ পুছ-আপ মাৰিব পাৰিছিল আগতে। উল্টা হয়। মই জীৱনৰ হিষ্টৰী এটা কওঁ। একদিন সি আছিফ পুছ-আপ চাহটো লৈ আহা না। হিষ্টৰীটো খোৱা। একদিন সি 7কেইটা পুছ-আপ মাৰি আহিলে। তাক কোনোবাই ক'লে ইভানে 65টা মাৰিছে, সি ৰুমত আহি আকৌ 100টা পুছ-আপ মাৰিছে। মানে ইভান মানে আমাৰ স্কোৱাডৰ এজন আছে মেঘালয়ৰ, ভাল ধুনীয়া মানে হেৰি, সি মেঘালয় ছুপাৰ লীগত খেলা। আমাৰ লগত আছে মিষ্টাৰ এম্বুলেঞ্চ, আহিল চাহ পানী খাই। ঠিক আছা তুমি? চব ক্লিয়াৰ, শৌচ পেচাব ক্লিয়াৰ? ঠিক আছে। ফায়াৰিং কিমান? কিন্তু ভাল ফায়াৰাৰ দেই, ধুনীয়া ফায়াৰ কৰে, ধুনীয়া ফায়াৰিং কৰে। কাৰণ এইয়া হাতটো কোমল না, সেইটো লুজ হ'ব লাগে। ছোৱালীৰ হাত মহময় নাৰী। বাকী বাৰু আপোনালোকৰ শুভেচ্ছা থাকিল। যিসকলে প্ৰিপাৰেশ্যন কৰি আছে সেইসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, যাতে ভালকৈ পঢ়ক, এক্সাম ভাল হ'ব। নেপাত আহক, নেপাত আহি এবছৰ কষ্ট কৰক, তাৰপাছত লাইফটো চলি যাব। আৰু 1 বছৰ বহুত ভাল লাগে। আমাৰ ৰাজু বহুত ভাল পায় বিশেষকৈ। আমাৰ চব BSFৰ উস্তাদ, BSFত ট্ৰেইনিং কৰি অহা। আপুনি যদি নেক্সট বেচত আহে, আপুনি ৰোল নম্বৰ 82, 83, 80, 81 ক'লে বহুত।